যাবা ছোৱালীটো বহুত ভাল লাগিছে ভণ্টি আছে আৰু মই মোৰ মা আছে আৰু বহুত দুখীয়া তোমাক মই বহুত ভাল পাওঁ তোমাৰ কাৰণে মই মৰি যাব মৰমৰ কপাল ফুলি গেল বাদ দিয়া এ আৰু খাবি না নাখা দোষ বলে চল বো মৰম ঐ পিনিয়া কি হল বো ওরে দিন ভাল গেল দে ধনী মানুহ আপি আছে মৰম আজি আপি চাইছে মাকো চাকৰি কৰে বাইতাকো চাকৰি কৰে হাকো চাকৰি কৰে ভালে শিখৰে খাও দে ৰুকো শিখৰ খাতে মোৰ গাৰ অৱস্থা দেখা পাইছা মোৰ ভৰি অৱস্থা দেখা পাইছা মোৰ শিখৰ খাতে গৈ নোলা হৈছে মই ভেকচিন লৈ লগাইছিলো ভেকচিন লৈ মোৰ গাত কাটৰি হাৰি সৰু অষ্টলি সব মই গাত থাকে কি তো দা কাটৰা থাকে কি চাও মোক কাটৰি গান দিছুন কি থাকে চাও বাবা ও কি থাকে লাগে
অৱস্থাত দেখছা মোৰ শিখৰ খাই এই অৱস্থা আৰু ভেকচিন বাজি লৈ মোৰ এই অৱস্থা চিগাৰো নাখাবি চিগাৰেট নাখাবি বিৰিও নাখাবি দেখছা দেহাৰ অৱস্থা কি ভাই আজিবা নাখা দে ঘৰত মানুহ আছে নেকি ঘৰত মানুহ আছে কোনে মাতিছানো আপুনি আহা বহা নবাহু মোৰ নাম অৰুণ প্ৰসাদ দাদা কি হৈছে আপুনি ইমান কিয় খং কৰিছে দাদা দাদা আপুনি বহক ইমান খং কিয় কৰিছে বহক মই ওচৰত বহিবলৈ অহা নাই মই কথা ক'বলৈ আহিছো ঘৰে ঘৰে কাম কৰি ফুৰা মানুহৰ তো লাজ নালাগে দাদা আপুনি ইমান কিয় খং কৰিছা দাদা আমিতো গৰীব মানুহৰ ঘৰে ঘৰে কাম কৰি খাওঁৱে আপুনি কিয় ইমান খং কৰিছে দাদা কথা লগত তোৰ ল'ৰাই ৰাস্তা ঘাটে কিয় অভদ্ৰ মই কৰি থাকে অৰুণ প্ৰসাদ তোক মই এই অৰ্ণিং দি গেলো দাদা ৰ'বকচোন আপুনি ইমান কিয় খং কৰিছে দাদা ৰ'বকচোন শিখৰ খোৱা হৈছে বিৰি খোৱা হৈছে এতিয়া আৰু ধনী ঘৰৰ চিগাৰেট খাইছি ফুটে মাই বুটা কেইটা সমানে হ'ব দিয়া